Hello guys, welcome to my new vlog. Hello, hi. আজি আমাৰ দুই বছৰীয়া বিয়েডৰ আজি প্ৰায় শেষ দিন আমি আজি একেলগে আমি খেলিলো গিটেকিটাই ভাল লাগিলে খেলি ন Yes. সো আমি ভাবিলো আপোনালোকৰ সৈতে শেয়াৰ কৰো কথাখিনি ভাল লাগিলে কলিয়াবৰ থাকি কলিয়াবৰ গিটে ৰাইজে মৰম দিলে ইয়াত ফিল্ডত বহুত মানুহ লগ পালো যিখিনি মানুহৰ লগত খেলিলো ভাবৰ আদান প্ৰদান হ'ল ভাল লাগিলে বহুত ভাল লাগিলে দুবছৰ জীৱনৰ মনত থাকি যাব সদায় কথাখিনি লগতে আমাৰ এই আছে পৰেশ আছে মমিন আছে দীপাংকৰদা আছে আপকামিং ইউবিএসআই এতিয়া আছে আমাৰ দীপাংকৰদা এজন মমিনদা এজন আমাৰ পুলিনদা ই মোৰ ৰুমমেট এই দুবছৰ এই অভিজ্ঞতাটো কোৱা খুব ভাল লাগিলে সবকে বহুত বেছি মিস কৰিম একদম বহুত এনজয় কৰিলো দুবছৰ দেই লাষ্টলি আমি এইটো ইনভেন্ট মানে আমি এজন সুমিদা হাই কোৱা কিবা এটা কোৱা আৰম্ভণি ফিল্ডতে ভাল লাগিলে বহুত ভাল লাগিলে খেলিলো বহুত এনজয় কৰিলো আৰু কেইটামান আছিলে আমাৰ লগত এইকেইটা এতিয়া বৰ্তমান উপস্থিত নাই ই হল কি আছে নামটো কোৱা তোমাৰ নামটো কোৱা মতিউল হক এই মতিউল হকে আমাৰ লগত খেলিবলৈ আহে সদায় ফিল্ডত খেলে খুব ধুনীয়া খেলে ই ডাঙৰ হলে আৰ্মি হ'ব বোলে হয়নে তুমি আৰ্মি হ'বা না কোন ক্লাছত পঢ়ি আছা কৈ দিয়া এবাৰ কেজি 2 কোন স্কুলত পঢ়ি আছা শিশু বিদ্যালয় তুমি এইখন আমাৰ কলিয়াবৰ কলেজ অফ এডুকেশ্যন য'ত নেকি আমি 2 বছৰ শেষ কৰিলোঁ আজি 21 জুন আমাৰ ভাইভাৰ শেষ হৈছে আজি প্ৰেক্টিকেল এক্সামিনেশ্যনৰ চ' আজি কাইলৈৰ পৰা আমাৰ লগৰবিলাক গুচি যাব যিহেতু আমি সেইকাৰণে ভাবিছোঁ আজি মানে প্ৰায় আমাৰ সেইকাৰণে শেষ দিন বুলিয়ে কৈছোঁ আৰু আমি আকৌ 30 জুনত আমি আমাৰ ফেয়াৰৱেল প্ৰগ্ৰেমত আমি সকলোকে আকৌ এবাৰ লগ পাম চ' হয়তো এনেদৰে আৰু খেলা নহ'ব এইবিলাক সদায় স্মৃতি হৈ থাকিব কথাবিলাক বহুত মিছ কৰা হ'ব দিনবিলাক আৰু মিছ কৰিম ভিজিট সমৰ তোমালোক কিটা পলাই আহিলা মিছ কৰিম মানস দা মিন্টু দা এইকেইটা মানস দা মিন্টু দা মেইন মানুহ আছিলে কিন্তু নাই এতিয়া আমাৰ বিএডৰ 100 ছাত্ৰৰ ভিতৰত কি আছিলে ল'ৰা 19 জন আছিলে 19 জন সব মিসিং হৈ গ'ল এতিয়া আমি মুঠতে 4 জন আছো এজন মেন আমাৰ মেছিভ হয় 4 জন আৰু এতিয়া আমি ফিল্ডত কি খেলি আজি 4 জনে সামৰণি মাৰিছো সফল পৰিসমাপ্তি ঘটাইছো আমি 4 জন এই ফিল্ডখন আকৌ দেখা নাপাম আমি লগ নাপাম ন আকৌ আপোনালোকে যদি কলিয়াবৰ শিক্ষা মহাবিদ্যালয় আহে তেতিয়া আমাৰ এইজন আপকামিং আমাৰ এই মানে কি সেকেন্ড ইয়াৰ ষ্টুডেন্ট আছে ডেসক্ৰিপচনত লিংক থাকিব তাত কন্টাক্ট কৰিব পাৰিব সুমিত বৰগোহাঁই আমাৰ ধেমাজিৰ ল'ৰা হয় থাকিব মানে সেকেন্ড ইয়াৰ ই থাকিব আপোনালোকে যদি ফেচবুকৰ লিংকটো ডেসক্ৰিপচনত কলিয়াবৰ শিক্ষা মহাবিদ্যালয় কিবা যদি আপোনালোকৰ তথ্য লাগে আমাৰ সুমিত বৰগোহাঁই ফেচবুক আইডি আছে আপোনালোকে কন্টেক্ট কৰিব পাৰে তেওঁ মানে খুব ভালকে মানে আপোনালোকক ডিটেইলছত বুজাই দিব কথাবিলাক ফাৰ্ষ্টে মেইন মানুহ হৈ আছে এতিয়া ধেমাজি মানুহ বাই মিছ কৰিম বাই মিছ কৰিম আমি জয়টো কলিয়াবৰ শিক্ষা মহাবিদ্যালয়